দাদাহঁতে খেল খেলিছে তুমি হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই চেনেল আশা কৰিছোঁ আপোনালোকৰ সকলোৰে ভাল আমাৰ সকলোৰে ভালেই আজি আকৌ পুনৰ এটা ভিডিঅ' লৈ আপোনালোকৰ আগলৈ আহিলোঁ আজি ভিডিঅ'টো এটা একদম বিশেষ ভিডিঅ' হয় আপোনালোকে চাগে থাম্বনেইলটো দেখি গম পাইছে জিউৰ বাৰ্থডেটো বাৰু সেইটো আছেই তাৰ ওপৰতো মানে এইনো ব্লগটো মোৰ কাৰণে কি কাৰণে বিশেষ আপোনালোকে শেষলৈকে চালেই গম পাব আৰু তেন্তে ব'লক আজিৰ ব্লগটো ইয়াৰ পৰাই আৰম্ভ কৰোঁ এই ভিডিঅ'টো আমাৰ কাৰণে এটাই বিশেষ হ'ল যিদিনা মানে 23 জুলাইৰ ভিডিঅ' হয় এইটো তো ইয়াৰ বাৰ্থডে পাতিছিলোঁ জন্মদিন সেইদিনাখনি কিন্তু ইয়াৰ জন্মদিন নহয় তাৰ জন্মদিন ইয়াৰ কেইদিনমানৰ পিছত আছিলে মা দেউতাৰ মানে তেওঁলোকৰ মন ভাল লাগিবৰ কাৰণে যিহেতু আমি গুচি আহিম সেইকাৰণে ঘৰত আমি আগতীয়াকৈ বাৰ্থডেটো তাৰ পালন কৰিছিলোঁ আৰু চাওক তেওঁলোকৰ মুখৰ হাঁহিখিনি চাওক আৰু আমিবোৰ সুখত আছোঁ একচুৱেলি তেওঁলোকৰ কাৰণেহে হয়তো তেওঁলোকৰ কাৰণে পৃথিৱীখন দেখিলোঁ আৰু বা মোৰ ল'ৰাটোও মোৰ কাৰণে পৃথিৱীখন দেখিছে আৰু সেইকাৰণেই তাৰ বাৰ্থডেটো আমি তাত পাতিছোঁ আমি একদম সাধাৰণ মানুহ সাধাৰণতে বিশেষ বিচৰা মানুহবিলাকৰ ভিতৰত আমি পৰোঁ আৰু সেইকাৰণে মই ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকক কৈছিলোঁ যে এই ভিডিঅ'টো এটা বিশেষ ভিডিঅ' হয় বুলি একদম অনুস্থুপীয়াকৈ পাতিছোঁ বিশেষ কোনো মানুহো নাই অকল মানে ওচৰ বুলি নহয় অকল সেই অকণমানি ছোৱালীজনী যে দেখিছে তাই আমাৰ ইয়াৰ বহুত মৰমৰ হয় আৰু ইয়াৰ তাৰ ভাগৰ ককায়েক হয় যোন দাদা সেইখিনি আৰু এয়া মোৰ মা দেউতা আৰু মোৰ মানে মোৰ মানুহজনৰ মা দেউতাই একেলগে মানে শেষত আৰু জন্মদিনৰ শেষত তেওঁলোকে কথা পাতিছে পূৰা মানে কথা পতাত ব্যস্ত মই ভিডিঅ' কৰি আছোঁ তেওঁলোকে গমেই নাপায় আৰু ভিডিঅ'টো সেইকাৰণে মই বেছিকৈ ওলোৱাও নাই আৰু এইটো একেবাৰে শেষত আৰু চাগে একদম মেচিং ধুনুবাৰ লগত ধুনীয়াকৈ ছোৱালীজনীৰ ফ্ৰকটো মিলি গ'ল এনেকুৱা চাগে শেষৰ কিবা যদি ঘৰত যদি অনুষ্ঠান পতা হয় আপোনালোকৰ ঘৰতো চাগে এনেকুৱা এটা হয় মানে শেষত চবেই বহি মেলি কথা পাতে আৰু মোৰ ৰুমটো নাচাব আপোনালোকে একদম পূৰা লেতেৰা হৈ আছে লেতেৰা মানে কি বিচিংখন হৈ আছে পিছৰ দিনাখনি যিটো গুচি আহিম দেখিছে নাই কিমান দাম লেকচাৰ চবৰে আৰু আমি এতিয়া মৰাণ যাব ওলাইছোঁ আহিছিলোঁহে যাবই হ'ল চব ওলাইছে মোৰ ভাগে চেল্ফি মাৰিছে দেখিছে নাই এইবোৰ চব ব্যস্ত হৈ আছে আৰু মই ওলাই আছোঁ অঁ মই নেমাৰিম নে কি চেল্ফি হা চবেই একদম চেল্ফি ওলালোঁ একদম ৰেডি হৈ গ'লোঁ এতিয়া মা যাওঁ কৃষ্ণ কৃষ্ণ তোমাৰ চশমাযোৰ লৈ লওক বাই আগৰ ভিডিঅ'টাত মই আপোনালোকক এই গছজোপাৰ কথা কৈছিলোঁ যদি চাইছে আপোনালোকে গম পাব এই গছজোপা ৰাস্তাৰ ফালে বৰ বেয়া ধৰণে হাউলি আছিলে আৰু সেইকাৰণে ইয়াক অলপ কাটি দিলে আধা কাটি দিলে সাধাৰণতে গছ কাটিলে বেয়া লাগে কিন্তু এইজোপা যিহেতু একদম হাউলি আছিলে সেইকাৰণে চাওক এনেকুৱা ধৰণৰকৈ কি কয় কোনোবা ভাল মানুহে কাটিলে আৰু তেওঁ
এই পাই গ'লোহি চাওক পিচ লিলি কি হৈ আছে চাওক পানী নাই বহুত বেয়া লাগে মোৰ এনেকৈ ফুলখিনি আহি দেখিলে যে বহুত দুখ লাগে একদম ঘৰলৈ মোৰ সেইকাৰণে যাবলৈ মন নাযায় এইবোৰ কাৰণতে কিন্তু নগ'লেও নহয় নহয় তাত থকা ডাঙৰ ডাঙৰ ফুলকেইজোপা আছিলেও যাব লাগিব নহয় গোহাঁইক দেখুৱাইছে ৰঙা পৰি গ'লগৈ খা আপুনি পানী দিছিলে মানে অকণমান আহি ভালকৈ দিব লাগিব আজি একদম ভালকৈ কৰি নহ'লে যে মৰিয়ে থাকিব দে চব পানী দিওঁ তেন্তে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পালে লাইক এটা কৰিব চেনেলটোলৈ যদি নতুনকৈও আহিছে ছাবস্ক্ৰাইব কৰিব যিহেতু ছাবস্ক্ৰাইব কৰিলে কাৰো পইচাও নাযায় একো নাযায় মানে তাতো কথা আছে আপোনালোকৰ যদি ভাল লাগে আৰু কৰিব আৰু আজিলৈ সকলোৰে ভাল কামনাৰে নমস্কাৰ